বিপিআইডি ভাই কৈ দিছোঁ ইউটিউব চেনেলৰ নামটো, তোমালোকে ভাবাচোন। মানে মোৰ মাৰ কথা মানে বহুত পৰিমাণে মনত পৰি আছে। আৰু সেই গাইছ হোৱাটছআপ ৱেলকাম টু মাই ইউটিউব চেনেল গাইছ বিপিআইডি ভাই। তো গাইছ মানে বহুত দিন পিছত মানে ভিডিঅ' আপলোড দি আছোঁ আৰু সেইকেইদিন গাইছ সময় পোৱা নাই ভিডিঅ' আপলোড দিবলৈ। আৰু গাইছ মানে মই বৰপেটা ৰ'ডত আহি পৰিছোঁ, তাতে গাইছ বেছি ভিডিঅ' দিবলৈ পৰা নাই। যিহেতু গাইছ তোমালোকে এটা ভিডিঅ' দিছোঁ, তোমালোকে এইটো চাই ল'বা গাইছ, ডিছক্ৰিপশ্যনত লিংকটো আছে। যিহেতু গাইছ দিবলৈ পৰা নাই কাৰণ গাইছ মন চন বেয়া আছিল, আগতে গৈছিলোঁ। আৰু তো গাইছ ব'লক আজি ব্লগটো আৰম্ভ কৰোঁ। কিমান ধুনীয়া এটা ভিউ আহি আছে গাইছ। গাইছ আইফোন হ'লে গাইছ ভাল হ'লেহেঁতেন। আৰু গাইছ আজি কি কৰোঁ নকৰোঁ তোমালোকে চাবলৈ পাৰিবা। আৰু তো গাইছ ভিডিঅ'টো শেষলৈকে চাই থাকা, ভিডিঅ'টো আৰম্ভ কৰোঁ গাইছ, চাই লোৱা। আৰু গাইছ মানে মোৰ বাৰ ঘৰত অলপমান কাম আছে, অলপমান বাৰ ঘৰতে যাম। আৰু বহুত দিন ধৰি মানে যোৱাই নাই মানে বাৰ ঘৰতে। আৰু তো গাইছ আজি মানে বাৰ ঘৰতে যাম, বহুত দিন পিছত যাম। আৰু বা মানে ফোন কৰিছে মানে অলপমান কাম আছে, সেইকাৰণে বা ঘৰত যাম। বা মানে মোক মাতছে। আৰু যি হওক গাইছ ভিডিঅ'টো তোমালোকে চাই থাকা। আৰু গাইছ ৰ'ব বাৰ ঘৰতে যোৱাৰ আগতে মানে মই বিপিআইডি ভাই কৈ দিছোঁ ইউটিউব চেনেলৰ নামটো, তোমালোকে ভাবাচোন নামটো কিয় দিলোঁ। মানে 2-3 দিনমান হ'ল মানে মই অৰিজিৎ দা ঘৰতে গৈছিলোঁ। যোৱাৰ পিছত মানে মই অৰিজিৎ দাক কৈ আছিলোঁ, অৰিজিৎ দা মানে মই ইউটিউব চেনেলৰ নামটো চেঞ্জ কৰিম, কি নাম দিয়া যায়, মানে নামটো বেছি ডাঙৰ হৈ গৈছে। আৰু মানে মই ইউটিউব চেনেলৰ আগতে এটা চেনেল আছিল সৌৰভতে যি ব্লগছ নামৰ, সেইকাৰণে মই ভাবি আছিলোঁ ইউটিউব চেনেলৰ নামটো কি দিম সেইটোৱে ভাবি আছিলোঁ। আৰু তেতিয়া মানে অৰিজিৎ দাই ক'লে যে ভাই তই বিপিআইডি ভাই দি মানে অৰিজিৎ দা মানে আগতে মানে বিপিআইডি ভাই দিবলৈ খুজিছিল, কিন্তু তাৰপিছত অৰিজিৎ ব্লগছ দি দিলে। তাৰপিছত মানে অৰিজিৎ দাই ক'লে বিপিআইডি ভাই দি। তাৰপিছত মানে মই ভাবিলোঁ মানে বিপিআইডি ভাইটো দিম, বিপিআইডি ভাইৰ নামটো ভালে আছে। কিন্তু মানে মই ভাবিলোঁ ইনষ্টাগ্ৰামত এটা ভোট দিওঁ, সৌৰভ বিপিআইডি ভাই এটা দিছিলোঁ আৰু এটা বিপিআইডি ভাই দিছিলোঁ। মানে বহুতে মানে সৌৰভ বিপিআইডি ভাইটো ভাল লাগিছিল, মানে মোৰো মানে ভাল লাগিছিল। কিয়নো তাৰপিছত ভাবিলোঁ মানে ইউটিউবত চাৰ্চ কৰি চাওঁ ইউটিউব চেনেল আছে কি নাই। সৌৰভ বিপিআইডি ভাই যেতিয়া চাৰ্চ কৰিলোঁ মানে কি ক'ম আৰু চব সৌৰভ যোশী ভিডিঅ' আহি পৰে। কি ক'ম আৰু গাইছ, মানে মোৰতো ভিডিঅ' নাহিব কাৰণ গাইছ ডাঙৰ ইউটিউবাৰ সৌৰভ যোশী, সেইকাৰণে গাইছ মোৰতো নাহে। কি ক'ম আৰু গাইছ তাৰপিছত মানে ভাবিলোঁ মানে বিপিআইডি ভাইটো ঠিক আছিল। মানে মই ইনষ্টাগ্ৰামত তাৰপিছত মানে ষ্টৰিটো লগাই দিছিলোঁ। আৰু গাইছ তাৰপিছতে বিপিআইডি ভাই দি দিছোঁ ফেচবুক পেজত, ইউটিউব চেনেলত গোটেইখিনি গাইছ বিপিআইডি ভাই আছে, তোমালোকে চাৰ্চ কৰি ল'বা। আৰু ৰেডি হৈ গৈছোঁ এতিয়া মানে বাৰ ঘৰত যাম, বাৰ ঘৰত গৈ একেবাৰে লগ কৰি আছোঁ গাইছ, এতিয়া বেছি কথা নকওঁ। ফাইনেলি মানে বাৰ ঘৰত আহি পালোঁ। এই গাইছ বাৰ ঘৰ আছে গাইছ, বাৰ ৰান্ধি আছে ইয়াতে। চুলৰ অৱস্থাটো চোৱা, চুলটো কাটিব লাগিব আৰু কাটিম গাইছ ৰবিবাৰ দিনা। আৰু যি হওক গাইছ মানে বাৰ ঘৰৰ পৰা গুচি যাম, মানে ঘৰত অলপমান কাম আছে, মানে গাইছ ঘৰত কোনো কাম নাই, মানে টিউশ্যন আছে গাইছ, মানে সেই টিউশ্যন কৰিব লাগিব। 3:30 বজাত টিউশ্যন আছে আৰু টিউশ্যনত যাম, সেইকাৰণে গাইছ। আৰু যি হওক গাইছ আৰু গাইছ ইমান গৰম দিছে কি ক'ম আৰু তোমালোকৰ, বাপৰে বাপ বহুত গৰম দিছে, বহুত গৰমো লাগি আছে। আৰু যি হওক গাইছ একদম বেছি কথা নকওঁ, পিছত কথা পাতি আছোঁ। কি কয় চেম্পু আনি দিলোঁ বাৰ কাৰণে গাইছ দে। আৰু গাইছ মানে মই তোমালোকক মানে ডেইলি ব্লগ দিবলৈ নোৱাৰিম, কাৰণ গাইছ মোৰ স্কুল খুলি গৈছে আৰু স্কুলত যাব লাগিব ডেইলি, আৰু টিউশ্যনো কৰিব লাগিব, সেইকাৰণে গাইছ ডেইলি ভিডিঅ' দিবলৈ নোৱাৰিম। আৰু তো গাইছ মানে মই প্ৰেংক ভিডিঅ' দিম, ব্লগ ভিডিঅ' মানে মাজতে দিম। কাৰণ গাইছ মানে প্ৰেংক ভিডিঅ' যিটো কৰি মজা আৰু ভিউজটো তামাম পোৱা যায়, সেইকাৰণে গাইছ মানে প্ৰেংক ভিডিঅ'টো কৰিম কেতিয়াবা বেছিভাগে, আৰু ব্লগ ভিডিঅ' মানে কম কৰিম। আৰু এইটো কৈ দিলোঁ তোমালোকক। আৰু তেতিয়াৰ পৰা মানে তোমালোকে বেছিভাগ মানে প্ৰেংক ভিডিঅ' চাবলৈ পাৰিবা, ব্লগো চাবা, মানে ব্লগো নিদিয়া নহয়, ব্লগো দিম, গোটেইকেইটাই দিম। আৰু যি হওক গাইছ এতিয়া মানে ভাত চাত খাই আৰু এতিয়া বাঘৰৰ মানে ঘৰত যাম। মানে বাৰ ঘৰৰ পৰা আহি মানে মই ঘৰত আহি গৈছোঁ, মানে অলপমান কথা শ্বেয়াৰ কৰিবলৈ চাওঁ গাইছ। মানে মই বহুত দুখ লাগি আছে, আৰু মানে মই 2 দিনমান ধৰি ইমান গাইছ ডিপ্ৰেশ্যনত গৈ আছোঁ গাইছ, কি ক'ম আৰু তোমালোকৰ মানে কথাকেইটা মানে ভাবিলোঁ তোমালোকৰ মানে শ্বেয়াৰ কৰিবই লাগিব গাইছ, কাৰণ উপায় নাই গাইছ, মানে বহুত ডিপ্ৰেশ্যনত গৈ আছোঁ। মানে কালি গাইছ মানে মই এটা ষ্টেটাছ লগাইছিলোঁ, ইনষ্টাগ্ৰামত যাই মানে ফ'ল' কৰি ৰাখিছে, ইনষ্টাগ্ৰাম ফেচবুকত সিহঁতে গম পাব মানে লগাইছিলোঁ। মানে শুনিছোঁ মানে মোৰ মাৰ কথা মানে বহুত পৰিমাণে মনত পৰি আছে, কাৰণ গাইছ সেইকাৰণে বহুত মানে মই কালি ৰাতি কান্দিছোঁ, মানে মাৰ কাৰণে বহুত বেয়া লাগি আছে গাইছ, মাৰ কথা বহুত মনত পৰি আছে এইকেইদিনমান ধৰি। গতিকে যাৰ মা নাই সিহঁতে গম পাব কেনে লাগে। মানে মোৰ মা মানে আগতে ইমান বুজাইছিল, আগতে বুজা নাই গাইছ, এতিয়া বহুত মিছ কৰি আছোঁ।
আৰু যাই মানে মোৰ ফাৰ্ষ্ট ব্লগটো চোৱা নাই সেইটো গৈ চাবা গাইজ, সেইটো মই ভালকৈ কৈ দিছোঁ মানে, আৰু এতিয়া মানে বেছি মনত পৰি আছে, সেইকাৰণে ভাবিলোঁ তোমাৰ লগত মানে অলপমান শ্বেয়াৰ কৰি দিওঁ। বহুত দুখ লাগি আছিল, সেইকাৰণে গাইজ ভাবিলোঁ অলপমান শ্বেয়াৰ কৰি দিওঁ তোমালোকক। যিহওক গাইজ ভিডিঅ'টো এইখিনি আছিল, আৰু বেছি গাইজ বেছি কথা নকওঁ মানে মন চন বেয়া আছে। যিহওক গাইজ গোটেইখিনি আছিল, ভিডিঅ' ভাল লাগিলে প্লিজ লাইক কমেণ্ট আৰু এটা শ্বেয়াৰ কৰি দিবা। মোৰ চেনেলটো গাইজ ছাবস্ক্ৰাইব কৰা নাই, প্লিজ এটা ছাবস্ক্ৰাইব কৰি দিবা। আৰু তো গাইজ মানে আজি 7 তাৰিখ, মানে আজি মানে সন্ধিয়া 6টা বজাত ভিডিঅ'টো আপলোড কৰি দিম, যিহেতু গাইজ ভিডিঅ'টো সৰু হৈছে। আৰু তো গাইজ যিহওক এটা বাই বাই।